আপুনি এখন কেনেকৈ কৰিছে আপুনি সেইটো কৈ লওক। হয়, এখন হ'ল আমাৰ যিহেতু প্ৰথম শ্ৰেণীৰ গণিতখনৰ প্ৰাক গাণিতিক ধাৰণাটো প্ৰথম আছে, গতিকে আমি গোটেই কিতাপখনৰ কাৰণে এখন ৱৰ্কশ্বিট তৈয়াৰ কৰিছোঁ। যিহেতু গোটেই লেচনবোৰ আমি পঢ়াব লাগিব, সেইকাৰণে প্ৰাক গাণিতিক ধাৰণা এইটো ওপৰত হ'ল ই আকৌ তলত বুজাবলৈ হ'লে আমি তলত আগত হ'লে আগত পিছত যিহেতু 1ৰ পৰা 20লৈকে নেক্সট লেচনটো সংখ্যাৰ ধাৰণা আছে। তাত যিহেতু অসমীয়া সংখ্যাকেইটা মই দিলোৱে, এতিয়া ইংৰাজী সংখ্যাকেইটাৰ ধাৰণাও মই দিম। ONE1 নেক্সট লেচনটো কি হ'ব? নেক্সট লেচনটো আছে আমাৰ খালী ঠাই পূৰ কৰা হিচাপে আছে, মিচিং নাম্বাৰ্ছবিলাক আছে। 1ৰ পিছত 2 হ'ল, 2ৰ পিছত কি হ'ব? তেওঁলোকে লিখিব আৰু মুচিব পাৰিব, বাৰে বাৰে ইউজ কৰিব। ঠিক আছে, নেক্সট লেচনটো আহিব তেতিয়া। তাৰপিছত আহিব আমাৰ আগৰ সংখ্যা আৰু পাছৰ সংখ্যা। আগৰ সংখ্যাটো লিখিব, ইয়াত পাছৰ সংখ্যা লিখিব। নেক্সট লেচন আহিলে যোগৰ ধাৰণা, তাৰপিছত যোগ আহিব। যোগ যিহেতু মই তাত সৰু সৰু যোগবিলাক দিলোৱে, এতিয়া মানে ডাঙৰ যিবিলাক আমি কলা অংক বুলি কওঁ সেইবোৰ কৰিবলৈ হ'লে ইয়াত ধৰক 7 দিলোঁ, ইয়াত 5 দিলোঁ, 7 পাছে 12 হ'ল। 12ৰ পিছত 12 প্ৰথমতে তেওঁলোকে ইয়াত বহাই ল'ব 1 আৰু 2, কিন্তু এই এক সংখ্যাটো যে আমি উপলা সংখ্যাটো ওপৰত যোগ কৰিম, তাত ওপৰত কৰিব, দেখুৱাবৰ কাৰণে সেইটো ওপৰলৈ যাব, ওপৰলৈ আহিব। ইয়াৰ লগত যোগ কৰি তেওঁলোকে নেক্সট এইটো বিয়োগৰ ধাৰণা। নেক্সট লেচনটো বিয়োগৰ ধাৰণা আছে পাঠত। বিয়োগত আমি কৰিব পাৰোঁ যে এই ধৰক 4 আছিলে, ইয়াত 4 বিয়োগ 2 দিলোঁ, তেওঁলোকে নিজে উলিয়াব লাগিব। 4টাৰ পৰা 2টা ডাঙৰ মাছ লৈ খালে থাকিল কেইটা? 2টা থাকিল, বা এই মণিহালৰ জৰিয়তে কৰিব পাৰিব। ঠিক আছে, নেক্সটটো দেখোন। নেক্সট লেচনটো সময় আছে। সময় আছিলে, সময় আমি 24 ঘণ্টাৰ দিব পাৰিম, 12 ঘণ্টাৰ দিব পাৰিম, মিনিটৰ ধাৰণা দিব পাৰিম, লগতে ছেকেণ্ডৰ এডালেদি ঘূৰাব পাৰিব। আমি এইখিনি ঠিক আছে, ধুনীয়া। আকৃতি আহিছে, তাৰপাছত আকৃতি মই এই কিছুমান আকৃতি ইয়াত দিছোঁ, তাৰে মানে কি কৰিছোঁ, বৃত্তকেইটা আছে লিখিব লাগিব, হিচাপ কৰি পেলাই বৰ্গকেইটা আছে এনেকৈ লিখিব লাগিব। তাৰপিছত তেওঁলোকে নিজে আঁকিব লাগিব। তাৰপিছতে আছে আমাৰ চানেকি। চানেকি মই প্ৰথমতে পৰিৱেশত পোৱা চানেকিবোৰ দিছোঁ, মানুহে সজা চানেকি দিছোঁ। তাৰপিছত এইটো চানেকিটো যিটো আছে গুলপীয়া, পিছত মই নীলা ৰংটো দিছোঁ। নীলাৰ পিছত আকৌ এই গোলটোত কি হ'ব, বৃত্তটোত কি হ'ব, সেইটো তেওঁলোকে নিজে কৰিব লাগিব, চানেকি বুজি পাৰিব। তাৰপিছত আছে একেবাৰে শেষত আছে আমাৰ টকা পইচা ধাৰণা। সেইটো পৰ্যায়লৈকে তেওঁলোকে টকা পইচা চিনাকি হৈ যাব। তেওঁলোকে চাই ইয়াত লিখিব লাগিব কেইটকা হয়, এইখিনি কেইটকা হয়। এইটো আমি গোটেইখনক কি বুলি ক'ব পাৰিম? এইখনৰ মই মুকুতা হিচাপে নাম দিছোঁ। মুকুতা গণিতৰ গোটেইখিনি মই সাঙুৰি পেলাই সৰুকৈ ভৰাবলৈ চেষ্টা কৰিছোঁ, আৰু সাংখ্যিকতাৰ আমাৰ প্ৰথম শ্ৰেণীৰ যিখন কিতাপ সেইখনৰ ওপৰতে মানে সম্পূৰ্ণ ভৰাই পেলাই কামটো কৰিছোঁ। ঠিক আছে।